Welcome back to my YouTube channel. Namaskar সকলোকে. Good morning. এতিয়া বাজিছে চাগে 6টা 6:30 হয় নে চাগে. ৰাতিপুৱা উঠিলো বসন্তীখনক অকমান চলাও মানে নাজানো ন শিকিবলে. তাৰপিছত আহিলো ভাইটি ৰৈ আছে তাৰ লগত যাম সি শিকাব চলাম তাৰপিছত চলাম নিজে লাহে লাহে বলক আমি গৈ থাকো বসন্তী চলাওঁগে যিহেতু প্ৰথম যে অকণ ভয় লাগিছে একো নাই চলাওঁগে আৰু ন ভয় লাগিলে উপায় নাই ঐ বলক আমি এতিয়া বসন্তী চলাওঁগে অকমান শিকাই দিব শিকাই দিবি নাই চলো বলগে বসন্তী চলাইছো লাহে লাহে আৰু ভয় একো নাই পাই যাম আহিব নহয় এতিয়া everyone এয়া একেবাৰে তাৰ পিছৰ দিনাখনৰ ভিডিঅ' আৰু আহিলো ৰাতিপুৱাই ওলাই আহি মানে ঘৰৰ পৰা ভিডিঅ' কৰা নহ'লে আৰু এয়া ৰাস্তাত ৰখিছিলো যে অকণমান এনে ভিডিঅ' বনাই থৈ দিছো আৰু বাকী সকলোৱে চাব মোৰ ভিডিঅ' সেয়া আৰু তাৰপাছত আৰু ডাইৰেক্ট আহি গলো ঘৰলৈ এয়া ঘৰৰ ৰাস্তা মানে ৰাস্তাত ভিডিঅ' কৰা নহ'ল আৰু সেয়াই চাই থাকিব মোৰ ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট লগতে সাবস্ক্ৰাইব এয়া তাৰ পিছদিনা আকৌ ৰাতিপুৱা উঠিলো 5টা বজাতে স্কুটি চলাব যাম বুলি এতিয়া দাঁত ব্ৰাছ কৰি আছো কৈ আছো চাই থাকিব হেল্ল' এয়া আহি গলো ঘৰৰ পৰা ওলাই এতিয়া কেইটা বাজিলে নাজানো ৰাতিপুৱা হৈ আছে ওলালো যাম স্কুটিখন শিকিব লাগে ন ভিডিঅ'টো চাই থাকিব লগতে ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভাইটি আহি আছে স্কুটি লৈ সেয়া পিছলৈ পৰা সেইটো এতিয়া সি লৈ যাব নোৱাৰিলে অকণ দেখাই মেলি দিব আৰু সেয়াই এয়া আমি আহি গলো ইমান ধুনীয়া ৰাস্তা এটা দেখিছে নাই মানুহ চানুহ নাই এইটো এটা ৰাস্তা আৰু পিছফালে সেইটো ৰাস্তা য'তেকি মানুহ একেবাৰে কম চলাবলৈ ভাল আৰু এটা বস্তু কি চাবনে এই বৰ্ডখন চাওক সেইখন স্কুলতে মানে মই পঢ়িছিলোঁ সেইকাৰণে দেখালোঁ বৰ্ডখন বাকী ৰাস্তাটো ঠিকে আছে কোনো নাই আগলে পাছলে ধুনীয়াকৈ চলাই আহিলোঁ সেইখিনি ভিডিঅ' কৰা নহ'লে যিকি নহওক দেখাই দিম আপোনালোকৰ লাষ্টত মই চলাব পাৰিছোঁনে নাই এটা ভিডিঅ' সেয়াই আৰু চাই থাকিব দেই ৰাইজ অৱশেষত এয়া ঘৰ আহি পাই গ'লো সি স্কুটি চলাই এতিয়া বাজিছে 6টা 6:30 7টা বাজিলে আৰু চাওকচোন আমাৰ পৰিৱেশটো পুৰা ধুনীয়া গ্ৰীনেৰী হৈ আছে আৰু এটা বস্তু দেখাম দেই আপোনালোকক ৰ'ব এইটো কুকুৰটোৱে মোক ইমান চাই আছে হেল্ল' বা কুকুৰটো পলালে দেখোন হেল্ল' কোৱালে বাকী যি কি নহওক ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই